তো গাইজ ওয়েলকাম বেক টু জয়নিয়াল ব্লগস। আজি আমাৰ বাইদেউ আৰু মই যাই আছোঁ হাজো মামাথেৰ ঘৰ লোৱা। তো যাই লওঁ, ভিডিঅ'টো চাই থাকক। তো গাইজ এইটোৱে হৈছে আমাৰ মিনি লাদা। ৰাস্তা দেখছি নে নাই? দি যাওঁ এতিয়া। গাইজ ৰাস্তাৰ অৱস্থা দেখছি। তো গাইজ এইটো কথা গাড়ী চাড়ী নাপাব বুলি পুৰপুৰে যাই আছে। এই গাড়ীত তন্ময় কলক বোলে হাই কৰ। আৰু এইটো হিৰকদা বহি আছে, ব্লগ চাই দেখোঁ। আৰু এইখান হৈছে আমাৰ একদম বিখ্যাত বিজেলি বাজাৰ। ইমান সুন্দৰকৈ আহিছিলোঁ, গাড়ীৰ চাল চামৰা যাই চাকাৰ নহয় গেছি। তো এনেকৈ গাড়ী চাড়ী দহিলে ফেলিলোঁ, এতিয়া যাই থাকোঁ। যাবা আৰু মই যাবি দে বাই। আহি পালোঁ গণপাতস্থলী, এই গাড়ী গেল আমাৰ। তো গাইজ মোক ভ্লগ কৰা ট্ৰিপ দি আছে দেই, কৈছোঁ নকবা কওঁ মাকে পিন্ধি মাৰ খাবি দে কিন্তু লাজ কেৱল মাৰে। সৰু পাইছি না, দেখাত ডাঙৰ হ'লোঁ, কি হ'ল বয়সত সৰু, হাতখন উঠাবও নোৱাৰোঁ। কি বকতে আছে মামাথেৰ গাঁৱত আহিয়েতো চুৰেনকাক লাগ পালোঁ। ক'ত যা বিৰি যা ঘৰ এর কথা লাজেই লাজ। এইটো ঘৰ মানে ঘৰ ল'ব আজি। অ জিজ্ঞাস কি খবৰ? হা ভাল। কেতিয়া আহিছ? হয় নেকি? আমাতকেও দেৰি হ'ল, তে 1 ঘণ্টা আগতে আহিছ যদি। এইটো হৈছে ঘৰৰ সৰু মালিক, আৰু আপোনালোকে ভাবি ভাত খাই আছে, ভাত নহয় বোকা চাউলে লগে দিছে। আমি ঘৰ ল'বা পায়স বনাই আছে। এটা ভিডিঅ' কৰিব গম পাইছে দে মাইনে আৰু মই এনেকৈ দৌৰি যাই আছোঁ। বেলুন চেলুন লগাই থৈ দিছে, নতুন ঘৰ। তো এনেকৈ চিৰি বগে আহি কিনে পালোঁ ফাৰ্ষ্ট ফ্ল'ৰ। ৰংটো ভাল লাগছে কিন্তু, ওই বাপৰে কি ডিজাইন দিছি। এইবাৰ আহিছোঁ আমি বাথৰুম। বঢ়িয়াকৈ আইনাত চাই গা চা ধুই থাকক আপোনালোকে। আৰু এইটো হৈছে মেইন পায়খানাটো, ভাল লাগছে। এইটোৱে ৰুম, ইয়াতে কেইদিনৰ পিছত মানুহ থাকিব। এইটো ৰুমৰ টাইলছ কিনতে কেনে লাগছে আপোনালোকে কওকচোন কমেণ্ট কৰি। ফুটা চুটা ডিজাইন একে দিছে পুৰা। তো গাজে খিৰিকী চিৰিকি দি ওললোঁ কিবাকৈ। এইটো আপোনাৰ বেলকনি দেখা পাইছে। তলত ৰাস্তা দি মানুহ যাই থাকোঁ, ইয়াতে বহি চাই থাকিলেই হ'ল আৰু। পুৰোহিতে পূজা চূজা কৰি আছে। আৰু এফালে আপোনালোকৰ আঞ্জা চাঞ্জা বহি দিছে, এইটো ৰান্ধি আছে। সিংহ হয়তো কিবা দেখা পাই না চাওঁ ৰ, বহুত আদা আহি আছে। তো গাইছ শান্তি তাৰমানে বনোৱা নাই, বনাব জাষ্ট এনে ৰুম কেইটামান বনাই কিনে তাতে ঘৰটো লৈ থৈ দিছে। বাকী এনে জেগাত বঢ়িয়া লাগে, একদম ঠাণ্ডা হাৱা আহি আছে। আৰু ওপৰতো এখন আছে, যাওঁ বলক। মানে কি আপোনাৰ গ্ৰাউণ্ড ফ্ল'ৰটো বনোৱা নাই, ফাৰ্ষ্ট ফ্ল'ৰটো বনাইছে, ছেকেণ্ড ফ্ল'ৰটো বনোৱা নাই। ইয়াতে নৰি দে। তাতে আৰু ফাটি দিছে ৰ'দ, একদম কি গৰম। ওলিয়া নাই, ভিউটো চাই লওক, পুৰা তামোলৰ গাছেই গাছ। তামোল দেখছি না, বাপৰে বাপ। তো গাইছে কেতিয়া হৈছে আপোনালোকৰ ময়ূৰ আৰু মুৰ্গীৰ ক্ৰছ বুলি। বাকী আপোনালোকে জনাবচোন কমেণ্ট কৰি, হয়নে নহয়। গাইছ এতিয়া আমি যাই আছোঁ আমাৰ মামাথেৰ ঘৰত। মামাথেৰতো মানে বানপানী উঠিছিল, উঠাৰ পিছত এনেকৈ জাগা গেলা বেয়া হৈ গৈছে। এইটো ঘৰ চাপৰত আছিল, সেইকাৰণে পানী উঠছি, সেইটোৰ পৰাই চব বস্তুগিলাখান ইয়াতে আনি
ইয়াতে বাৰিন্দাতে পাকঘৰ সাজি লৈছে বাহ এইটো কি ব্ৰেণ্ডে চাইন্সা বেলেগ চাইকেল তো গাইজ দেখছি বাড়ির দেখি এটাও পানি তার মানে শেষে হয়ে আর নাই পানি কমাই নাই তো গাইজ খল্ল চল্ল খাই কিনে ভাত পাত খাই কিনে এতিয়া ঘৰৰ ফালে যাওঁ আৰু তো গাইজ এয়া ঘৰ অভিমুখে যাত্ৰা কৰি আছোঁ আৰু তো গাইজ হাজোৰ পৰাই আহি পালোঁ আহি কিনে আমাৰ ডাঙৰ বাইদেউ হৈছে এতিয়া নলবাৰীতে আছোঁ এই কিবা কাপোৰ চাপোৰ কিনিব কি কিনবি তো আমাৰ কাষতে টেলিপো এটা হৈ আছে বেলেগ আকৌ নকওঁ আপোনালোক ভিউটো চাই একবাৰ কি মজা লগাইছে আকাশখন এইটো বোলে এইটোৱে পচন্দ হ'ল হ'লে এইটোৱে লৈছে দিয়ক আৰু যিহেতু বিয়া আহিছে লাগছি আৰু 50 টকা বেছিকে যোৱা লাগছি বোলে 50 টকা এটা বেছিকে যোৱান লাগছে আকৌ নহয় বিয়াৰ আগত এইটো লাষ্ট কুৰ্তা যিহেতু কিনছা ভালে কৈছা এই বাদ দিয়ে আৰু তো হ'লে নলবাৰীৰ পৰা আহিলোঁ আহি আমাৰ এইটো বগল ৰোড চকটো পালোঁ এতিয়া যাই আছোঁ মাধাপুৰ পেহীঠেত কিয় যাই আছোঁ যাই কিনে কৈ আছোঁ বলক পেহীঠেক অহাৰ কাৰণটো হৈছে এইৰ বিয়া হ'লে চিঠি প্ৰিণ্টিং কৰিব দিছিলোঁ পেহীঠেত দাদাক হ'লে এই চিঠি নিবাৰ কাৰণে আহিছোঁ আৰু অহাৰ লগে লগে দিলে এনেকৈ প্লাম আম তাৰপিছত মোক এইটো পেহী আৰু পেহা চিঠি কেনে হৈছে তোৰ মতে ধুনীয়া হৈছে তো গাইজ চিঠি তিঠি লৈ কিনে ঘৰ আহি পালোঁ তো ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কি দেখা লাইক কৰিব লাইক